Bhutjolokia Talksৰ another episode আপোনালোকক হাৰ্দিক স্বাগতম কেনেকুৱা ধুনীয়া খেল খেলিলোঁ আমি কেনেকুৱা বঢ়িয়াকৈ জিকিলোঁ আমি আৰু খেলখন আমি কেনেকৈ খেলিলোঁ কি গ'ল হ'ল জিটি নেমেছো কি ধুনীয়া শ্ব' আৰু আমাৰ নতুন ষ্ট্ৰাইকাৰ ৰণধ্বনি মানে একদম ব্ৰজপাত পৰি গৈছে এনেকুৱা কি ধুনীয়া খেল চব ডিছকাছ কৰিম আজি Bhutjolokia Talksৰ The first challenge goes for a shot. মিনময় খেলখন চালা কি লাগিল কেনেকুৱা লাগিল খেলখনত মই এক্সপেক্ট কৰা মতেতো জিকিছে কিন্তু গ'লো দিছে সেইটো ভাল লাগিলে আৰু মোৰ মতে এই বস্তুবিলাক এইটো লাইক প্ৰি ছিজনৰ মেটচ নিচিনা আমি খেলিছোঁ যোনবিলাক খেলি আছোঁ আমি এতিয়া কিন্তু যিমানে নহওক এই মেটচবিলাকে আমাৰ যোনটো কোঅৰ্ডিনেশ্যন বিটুইন দ্য প্লেয়াৰ্ছ সেইটো ইনক্ৰিজ কৰিব আৰু পজিটিভ ৰিজাল্ট ইজ অলৱেজ এ গুড ৰিজাল্ট আই থিংক ত' বহুত ধুনীয়া কথা কৈছা আমি আৰু দেৰি নকৰোঁ মেটচখন আমি আৰম্ভ কৰোঁ প্ৰথম মেটচখন আৰম্ভণিৰ পৰা আমি পূৰা দমনত ৰাখিছোঁ পূৰা আমি দখলত ৰাখিছোঁ বল আমি BSFৰ আৰ্মি টীমক আমি চুবলৈ দিয়া নাই এনেকুৱাকৈ টাইটত ৰাখিছোঁ 2 মিনিটৰ পৰা আমি এটা গ'ল স্ক'ৰিঙৰ সুযোগ আমি লৈছিলোঁৱেই গ'ল হৈছিলেই অলপতে তেনেকুৱাতে 8 মিনিটত আমি প্ৰথমটো গ'ল স্ক'ৰ কৰোঁ প্ৰথমটো গ'ল জিঠিন MS ড্ৰিবল কৰি ভিতৰত সোমাই গ'ল কি ধুনীয়া ড্ৰিবল মানে কোনো প্লেয়াৰে তাৰ পেচৰ লগত পাত্তা পোৱা নাই সি বল লৈ গুচি গ'ল আৰু বেক পাছ কৰিছে গুৱেলিমাৰো তাৰ নামটো মোৰ মুখত মানে জিভাখন পাল্টি খাই যায় তাৰ নামটো ল'লে গুলিমাৰো কিন্তু গুলেৰমো তাৰ নামটো গুলিমাৰে বল পাই গৈছে আৰু সি একদম গুলি মাৰি দিছে একদম বঢ়িয়াকৈ বল সোমাই গৈছে আৰু আমি 8 মিনিটৰ প্ৰথমটো লিড লৈ দিলোঁ মিনময় কি ক'বা প্ৰথম গ'লটোতো মানে গুৱেমাৰৰ ফাৰ্ষ্ট গ'ল আই থিংক নৰ্থ ইষ্ট ইউনাইটেড অহাৰ পিছত ত' আই থিংক সি নিজৰ খাতা খুলিছে যেতিয়া এতিয়া আজি মেটচতে 2টা গ'ল স্ক'ৰ কৰিলে এটা 8 মিনিটত কৰিছে এটা 48 মিনিটত আই থিংক ইন আপকামিং ISL ছিজনতো আমি তাৰ পাৰাপাছি টপ স্ক'ৰৰ হ'ব পাৰে নৰ্থ ইষ্টৰ এইবাৰ তাৰ মানে যোনটো বল প্ৰেজেঞ্চ অফ মাইণ্ড আৰু বল যোনটো মানে সি বিচাৰে যে মোৰ ফালে বলটো আহক আৰু ফাৰ্ষ্ট টাইম ফিনিছবিলাক তাৰ ভাল এক্সপেক্ট কৰোঁ যে বাকী অপজিশ্যন প্লেয়াৰৰ যেতিয়া ইণ্টেন্স মেটচবিলাকতো সি যেন পাৰফৰ্মেঞ্চ কৰিব আৰু ছেকেণ্ড গ'লটোতো আমাৰ মই ক'ব গ'লে মই সেই তেতিয়া ছিজনতো কৈছিলোঁ লাষ্ট ছিজনত মানুহে ক্ৰিটিচাইজ কৰিছিল কিন্তু লাহে লাহে জিতিনে নিজৰ ইম্প্ৰুভমেণ্ট কৰিলে আৰু লাগাতাৰ সি এতিয়া ফাৰ্ষ্ট এই লাগাতাৰ মেটচখনতো সি গ'ল স্ক'ৰ কৰিছে এইখনতো কৰিছে আৰু এখন স্ক'ৰ কৰাই নহয় সেই এছিষ্ট কিঙো বনিব নিচিনা লাগি আছে আৰু এছিষ্টটো দিছা নাই মানে তাক প্ৰথমটো যিটো মানে জিঠিনে দিছে গুলেমক আৰু গুলেমৰে আকৌ এছিষ্ট দিছে জিঠিনে কি ধুনীয়া একদম ফিনেছ মাৰিছে গ'ল কৰিছে তত এটা ছেটিছফেকশ্যন লাগি যায় যে কিছুমান গ'ল চাই পেলাই এতিয়া চোৱা কিছুমান গ'ল মানে ৰাফ গ'ল কিছুমান হয় কোনোমতে নেটত সোমাই গ'ল কিন্তু আজি যিটো জিঠিনে গ'ল স্ক'ৰ কৰিছে মানে এনেকৈ নেটত গৈ পেলাই যে লাগিছে গৈ সেই তেনেকুৱা ধৰণৰ গ'লবোৰে মানে ছেটিছফেকশ্যন দিয়ে এজ এ ভিউৱাৰ্ছ আৰু এনেকৈ আমি মেটচখন আগবাঢ়িলোঁ প্ৰথমৰ ওপৰত বহুত ৰাইজ আপোনালোকে যদি মেটচখন চাইছে আপুনিও গম পাইছে মই কিহৰ কথা কৈ আছোঁ বহুতকেইটা গ'ল আমি স্ক'ৰ কৰিব পাৰোঁ বাৰু সেইটো আমি পিছত আমাৰ খেলখন আমাৰ ছেকেণ্ড হাফটো আৰম্ভ হয় ছেকেণ্ড হাফটো আৰম্ভ হোৱাৰ লগে লগে গ'ল এটা আমি স্ক'ৰ কৰিলোৱেই ছেকেণ্ড হাফ আৰম্ভই হোৱা নাই গ'ল স্ক'ৰ কৰিলোৱেই আৰু কিন্তু গ'লটো ডিছএলাউড হ'ল বাৰু জিঠিনে আকৌ এটা বঢ়িয়া এছিষ্ট এটা দিছিলে গ'লটো সোমাই গৈছিলে নেটত কিন্তু গ'লটো অফ ছাইডত থকাৰ কাৰণে তাক এইটো গ'লটো স্ক'ৰ নহ'ল কিন্তু ইয়াৰ পাছতে আহিলে আমাৰ কিং অফ আছাম প্ৰিন্স অফ আছাম বুলিয়ে কওঁ প্ৰিন্স অফ আছাম পাৰ্থিৱ সুন্দৰ গগৈ হোৱাট এ ৱৰ্ল্ড ক্লাছ এছিষ্ট কি ধুনীয়া এছিষ্ট দিছে কি ধুনীয়া ফিনিছতকৈ বহুত ধুনীয়া কি ধুনীয়া মানে এছিষ্ট চকু মানে চেলাৰী কপালত গুচি গৈছে মানে এনেকুৱা ধুনীয়া এছিষ্ট এনেকুৱা মজা লাগিছে চাই পেলাই মানে খেলখন আজি খেলখন চাই পেলাই মানে অকণমান মানে আহি গৈছে মানে ভাৱটো কি আৰু গ'ল কৰিব পৰা হেঁতেন আৰু গ'ল মাৰোঁ 4টা গ'ল কৰিছে তথাপি আৰু লাগে এনেকুৱা নিচিনা হৈ গৈছে কিন্তু কি কোৱা মোক ক'বলৈ এইটোৱে আছিল যে গুড ৰিজাল্ট ফৰ দ্য টিম গুড ৰিজাল্ট ফৰ দ্য হোল কেম্পেইন ডুৰাণ্ড কাপৰ যোনটো চলি আছে আই হোপ চ' এইটো কণ্টিনিউ কৰিব আপকামিং যিবিলাক ছেমি ফাইনেল या ফাইনেলত কিজানি এইবাৰ আমি ট্ৰফিৰ কাৰণে বেছি ৰখিবও নালাগে আমাৰ ডুৰাণ্ড কাপটো লাষ্ট ইয়াৰ আমি অলপৰ কাৰণে নাপালোঁ জাষ্ট আমি ফাইনেলত হাৰিছোঁ এবাৰ ছেমি ফাইনেলত আহিছোঁ এবাৰ ডুৰাণ্ড কাপ এইবাৰ যাব নেকি
আহি যাব লাগে লেটছ সি এবাৰ বহুত কাম কৰিছে নৰ্থ ইষ্ট নট অনলি অন দ্য পিচ বাট আউটসাইড দ্য পিচ কোচ ষ্টেবিলিটি আনিছে আৰু আমাৰ CEO মণ্ডাৰ ৰাউত কামখিনিয়ে বহুত যোনখিনি কাম কৰিছে গ্ৰাছ ৰুট আৰু বাকী নৰ্থ ইষ্ট ষ্টেটকেইখনৰ লগত যোনটো কমিউনিকেশ্যন গ্ৰেপ আছিল সেইটো লাহে লাহে কমাবলৈ আই থিংক ইট ইজ এ পজিটিভ মুভ আৰু হোপ চ' আৰু ফিংগাৰ ঠিকেই ক্ৰছ ঠিকেই আহি যাব পাৰে আমাৰ চাৰি ডুৰাণ্ড কাপ নম্বৰ গ'লটো আমাৰ পেনাল্টিৰ জৰিয়তে আহিলে 4 নম্বৰ গ'লটো আমাৰ আলাদিন চাই ধুনীয়াকৈ গ'লটো কৰি পেলাই মেটচখন ধুনীয়া এটা এণ্ডিং এটা দি দিলে আৰু মানে আমি যে ভাত খোৱাৰ পিছত অকণমান মিঠাই যে খাওঁ সেই মিঠাইটো মানে আইচিং অন দ্য কেক আইচিং অন দ্য কেক আইচিং অন দ্য কেক মানে একদম বঢ়িয়াকৈ খালোঁ বঢ়িয়াকৈ গ'লটো দিলোঁ একদম ধুনীয়াকৈ মেটচখন এণ্ড হ'ল এতিয়া মেটচখনৰ বিষয়ে কিছুমান পিন পইণ্ট আছে কথাবোৰ মই কিছুমান কৈ লওঁ মিন্ময় মই মানে মেটচখন চাই পেলাই এটা বস্তু অকণমান লক্ষ্য কৰিছোঁ যে কেমেষ্ট্ৰিটো অকণমান এতিয়াও ঢিলা হৈ আছে বাৰু এইটো প্ৰি ছিজন অকণমান মেটচখনত ঢিলা হৈ আছে নাই এনেকুৱা লাগিছে যে প্লেয়াৰবোৰে বেছি ভাবি আছে নেকি যে কি মই পাছ কৰোঁ নে নকৰোঁ তাক ডিচিশ্যন মেকিঙত অলপ শ্ল' হৈ আছে অঁ মোৰ লাগিছে আৰু কিছুমান মই ভাবিছোঁ অলপমান প্ৰি ছিজন হিচাপে এতিয়া খেলিছে যেতিয়া অলপমান চাগে সেই ফিটনেছটো অহা নাই আৰু প্লেয়াৰৰ মাজত সেই ঠিকেই কোনটো সেইটো কয় মানে তোমাৰ কেমেষ্ট্ৰিটো এইটো তুমি ক'লাই অলৰেডি মেনশ্যন কৰিলা আৰু কি হয় প্লেয়াৰ যেতিয়া আহে চবৰে নিজৰ নিজৰ প্লেয়িং ষ্টাইল থাকে এতিয়া আমি যি 3-4টা প্লেয়াৰ লৈছোঁ সিহঁতৰ লগত অলপ দিন যেতিয়া হেৰি কৰিবলৈ কাৰণে মানে সেইটো ষ্টাইলত পইণ্ট গোটেই টিমটো হেৰি কৰিবৰ কাৰণে অলপমান টাইম লাগিব সেইটো লাগেই কাৰণ হিউমেন চাইকলজিও বহুত থাকে তোমাৰ টু কমিউনিকেট কেনেকৈ কিছুমান কি হয় ইনটিউশ্যন এটা বনি যায় তুমি এটা প্লেয়াৰৰ লগত খেলি যায় সি কোনফালে পাছ দিব কোনটো ডাইৰেকশ্যনত দিব উইথ টাইম তুমি গম পোৱা যায় এতিয়া ফাৰ্ষ্ট কাপল অফ মেটছ ইজ ভেৰি ডিফিকাল্ট টু গেছ একদম ঠিক কথা কৈছা মিন্ময় বহুত ব্ৰিলিয়েণ্ট পইণ্ট তুমি মেক কৰিছা মানে অকণমান টাইমটো লাগিবই প্লেয়াৰকেইটা এনেকুৱা মিলোতে খেলখন চাই আপোনালোকে কেনেকুৱা পালে আমিতো বহুত মানে ফূৰ্তিত আছোঁ মানে খেলখন চাই উঠি একদম ধুনীয়া এতিয়া গ্ৰুপৰ টেবুলৰ টপত আছোঁ আমি বহুত বঢ়িয়া শ্বটছ লৈছোঁ আৰু গ'লো হৈছে আমাৰ ষ্ট্ৰাইকাৰকেইটাও বহুত প্ৰমিচিং বহুত বঢ়িয়া খেলিছে আমাৰ আজি আমি খেলখন কাৰ কথা ক'ম মানে চবেই ভাল খেলিছে আজি কিন্তু ৰবীন যাদৱে ইমান ধুনীয়া খেলখন খেলিছে আজি খেলখনত আৰু মানে বহুত প্ৰমিচিং বাকী যি কি নহওক আপোনালোকে খেলখন চাই কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফোনটোৰ সৈতে আৰু নেক্সট মেচত 16 তাৰিখে আছে ওড়িশা FCৰ লগত আৰু ওড়িশা এবাৰ টক্কৰ দিব চাৰ্জিঅ লবেৰাৰ টীম আমি কেনেকৈ খেলোঁ বহুত ইম্পৰ্টেণ্ট মেটচ এখন আহি আছে আৰু চাবলৈ নাপাহৰিব ভোটজলকা টক্স একমাত্ৰ অসমীয়া চেনেল যি আপোনালোকক লৈ আহিব ডাইৰেক্ট নৰ্থ ইষ্টৰ মেটছৰ বিষয়ে লগ পাম নেক্সট মেচত আজিলৈ মই দেৱাংগ আৰু মিন্ময় আপোনালোকৰ বিদায় মাগিছোঁ পুনৰ লগ পাম বাই বাই The first challenge goes for a shot.